নমস্কাৰ শ্ৰী শ্ৰী সাৰ্বজনিক ওৱাবৰী ৰাস মন্দিৰৰ যি আজি কাৰ্যসূচী আছে পানী তোলা কাৰ্যসূচী ইতিমধ্যে ভোগালঘাটৰ সোণাই নদী পাৰত বৰ্তমান এই কাৰ্যসূচী সমাপ্ত হোৱা নাই বৰ্তমান মানে এতিয়া যেহেতু চাকি বন্তি জ্বলাইছে আৰু এইটো ঘাটতে তেখেতসকলে পানী তুলিব আহিব আৰু পানী তুলি তেখেতসকলে গোসাঁইক গা ধুৱাব আপোনালোকে চাই থাকিব মানুহ আহিব খন্তেক পিছতে আপোনালোকক দেখাম দিনৰ ভাগত এনেকৈ দেখা গৈছিল এনেকৈ প্ৰস্তুতি চলাই থকা আহি আছে পানী দেখিছে আপোনালোকে ইয়াত তুলিব নামি আছে